হেল্ল' এভৰিৱান, কি খবৰ? অখিল চুতীয়া নিউ ব্লগ। আপোনালোকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে মই ভিডিঅ' নতুন আপলোড কৰোঁ তেতিয়া আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যন যায়, তেতিয়া আপোনালোকে অতি সোনকালে মোৰ ভিডিঅ'বোৰ উপভোগ কৰিব পাৰে। তো আজি আহিছোঁ গেলেকীলৈ। তো বেলেগ কিবা কামত নাই, আহিছিলে কোনোবা আলহী, তো তাকে নিব আহিছোঁ। তো আন এটা ব্লগত আপোনালোকক দেখুৱাম কোন আলহী হয়। তাৰপিছত আহি মানে পুলিচৰ লগত কিবা এটা হ'ল, একো নাই হোৱা, কিন্তু ভিনদেউ হয় কাৰণে মই গ'লোঁ আৰু তেওঁলোকক মাত লগাই আহিছোঁ। বৰ্তাহঁতৰ ভিনদেউ হয়, বোমাহঁতৰ। তো সেয়াই মাত চাত লগালোঁ। তাৰপিছত পুলিচৰ লগত পুলিচে ক'লেও মানে ভিনদেউ বুলিয়ে মাতোঁ। তো চাই থাকক ভিডিঅ'টো, যদি ভিনদেউ চাই আছে তো গম পায়েই মই ভিডিঅ' বনাওঁ বুলি। তো মানুহবোৰে যেনেকৈ চাই ন ভিডিঅ' বনালে, মোৰ মানে ভিডিঅ' কেমেৰাটো নোলায়ে মানে। এয়া দেখিছেনে গোটেই বানপানী, মানে বোকা। আমাৰ গেলেকীখন এটা কথা ফেমাছ, যদি বৰষুণ দিয়ে একদম গেলা বুলি কয়ে, মানে বোকা হৈ যায় যে। তো আহি পিনে এয়া ভিনদেউ, আপোনালোকক দেখাবলৈ চেষ্টা এটা কৰিছোঁ। ইয়াত দেখিছেনে কি ক'ব, কথা পাতিছে। তো সুধিছে কি ভিডিঅ' হাই বুলি দিছে দেই। তাৰপিছত এয়া ভিনদেউ লগ পালোঁ। তাৰপিছত এয়া ফটো কপি মাৰি ল'লোঁ, আপোনালোকে থাম্বনেইলত দেখিছে নিশ্চয়। তো এতিয়া ঘৰলৈ বুলি উভতো। তো ব্লগটো ইমান দীঘলো কৰিব নোৱাৰিলোঁ, অকল গেলেকীখনেই দেখালোঁ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই। তো নতুন এটা নিউ ব্লগ লৈ আহিম, বাই বাই।